টেক আসাম পৰ্লৈ স্বাগতম। হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখাম যে হোৱাটছএপত চেট, ষ্টেটাছ, কল লিষ্ট এই সকলোবোৰ কেনেকৈ হাইড কৰি ৰাখিব। আপুনি যদি মোৰ হোৱাটছএপটো চাই তেতিয়াহ'লে কল লিষ্ট, ষ্টেটাছ, চেট এই সকলোবোৰ হাইড কৰা দেখিবলৈ পাব। আৰু আপোনালোকে যদি মোৰ দৰে এনেকুৱা হোৱাটছএপত ছেটিং কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাওক। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিম, যদি আমাৰ টেক আসাম পৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক। তো দেৰি নকৰি তেনেহ'লে বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ বাবে আমাৰ এটা এপ্লিকেশ্যন ওপেন কৰিব লাগিব। ওপেন কৰাৰ পিছত আপোনালোকে ষ্টাৰ্ট নামৰ অপশ্যনটোত প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত আপোনালোকে ইয়াতে হোৱাটছএপ বুলি এটা অপশ্যন পাইছে ওপৰত, সেই অপশ্যনটোত প্ৰেছ কৰি দিব, মানে ইনেবল কৰি দিব। তাৰপিছত আপোনালোকে জাষ্ট ইয়াতে অ'কে প্ৰেছ কৰি দিব। অ'কে প্ৰেছ কৰাৰ পিছত আপোনালোকে আপোনাৰ এটা ইমেইল ইয়াতে দি দিব। ইমেইলটো দিয়াৰ পিছত আপোনালোকে তলত আহিলে আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো টিক দি অ'কে প্ৰেছ কৰি দিব। অ'কে প্ৰেছ কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব যে প্লিজ এলাউ ইউজেছ এক্সেছ, তো ইয়াতে প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত আপোনালোকে ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকে হোৱাটছএপছ এই এপটো বিচাৰি উলিয়াব। তাৰপিছত আপোনালোকে ইয়াতে এই অপশ্যনটো ইনেবল কৰি দিব। ইনেবল কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, বেকত আহিব। বেকত অহাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব যে প্লিজ এলাউ ড্ৰ অভাৰ এপছ, তো ইয়াতে প্ৰেছ কৰি দিব। ইয়াতে প্ৰেছ কৰাৰ পিছত আগৰ দৰে আপোনালোকে অপশ্যনটো ইনেবল কৰি দিব। ইনেবল কৰাৰ পিছত আকৌ আপোনালোকে বেকত আহিব। বেকত আহিলে আপোনালোকে চাব পাৰিব যে এনেকুৱা এটা ইণ্টাৰফেচ। তো আপোনালোকৰ যদি প্ৰিমিয়াম ভাৰ্চন এই এপছটো লাগে তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা কিনিব পাৰে। তো যিটো আমাৰ নালাগে তেতিয়াহ'লে আমি বেকত প্ৰেছ কৰিম। বেকত প্ৰেছ কৰাৰ পিছত এই অপশ্যনটো গুচি যাব। তো ইয়াতে আপোনালোকে কি কৰিব, অলপ স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াতে আপোনালোকে চাব পাৰিব ইণ্টাৰেক্টিভ কভাৰ, তো ইয়াতে প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত আপোনালোকে ইয়াতে বহুতকেইটা এপছ দেখিবলৈ পাব। তো ইয়াৰ পৰা আপোনালোকে হোৱাটছএপটো প্ৰেছ কৰিব। হোৱাটছএপত প্ৰেছ কৰি দি আপোনালোকে ইণ্টাৰেক্টিভ কভাৰ ইনেবল কৰি দিব। ইনেবল কৰি দিয়াৰ পিছত আপোনালোকে অ'কেত প্ৰেছ কৰি দিব। আৰু আপোনালোকে তলত আহিলে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ ফিংগাৰ প্ৰিণ্ট, পাছৱাৰ্ড, পেটাৰ্ণ লক, তো আপোনালোকে যিকোনো এটা লক দিব পাৰে। মই পেটাৰ্ণ লক দিম, তো পেটাৰ্ণ লকত মই প্ৰেছ কৰিম। তো আপোনালোকে যিকোনো এটা লক দিব পাৰে। তো ইয়াতে ইনেবল পেটাৰ্ণ লক ইয়াতে প্ৰেছ কৰি দিলে আপোনালোকৰ পেটাৰ্ণ লকটো ইনেবল কৰাৰ অপশ্যনটো আহি গৈছে। তো এতিয়া পেটাৰ্ণ লকটো দি কণ্টিনিউ কৰি দিব আৰু আপোনালোকে আকৌ চেম প্ৰচেছ কৰি কনফাৰ্ম কৰি ল'ব। তো এতিয়া যদি মোৰ এইখিনি কাম শেষ হৈ গ'ল, এতিয়া যদি মই মোৰ হোৱাটছএপটো অ'পেন কৰোঁ তেতিয়াহ'লে আপোনালোকে চাব পাৰিব যে মোৰ চেট, ষ্টেটাছ, কল লিষ্ট এই সকলোবোৰ কিন্তু হাইড হৈ যাব। আৰু এই কোনেও এইটো মোৰ এইবিলাক চাব নোৱাৰিব। ইয়াৰ বাবে আপোনালোকে যে আপোনাৰ যিটো চেট বক্স থাকে, তো তাতে আপোনালোকে 3বাৰ ক্লিক কৰিব লাগিব। 3বাৰ ক্লিক কৰিলে আপোনাৰ সেইটো অন হৈ যাব। আপোনাৰ এই এপছটো আহি যাব আৰু আপোনাৰ যিটো পাছৱৰ্ড দিছিল সেই পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকৰ চেট, ষ্টেটাছ, কল লিষ্ট এই সকলোবোৰ আহি যাব। আৰু আপোনালোকে এনেকৈ সুৰক্ষিত ৰাখিব পাৰিব আপোনাৰ পাৰ্চনেল ডাটাবোৰ বা আপোনাৰ ডকুমেণ্টছবোৰ বা আপোনাৰ মেছেজবোৰ। তো আপোনালোকে হয়তো চাব পাৰিছে। তো এতিয়া মই আপোনালোকক দেখাম যে এই এপছটো কেনেকৈ ডাউনলোড কৰিব। ডাইৰেক্ট আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব হোৱাটছলক। তো এই এপছটো ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে বা মই ভিডিঅ' ডিছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। তো বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক।